নমস্কাৰ মোৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ছায়া এডুকেশ্যন চেনেলটোলৈ তোমালোক আটাইকে মই স্বাগতম জনালোঁ। বহু দিনৰ বিৰতিৰ পিছত মই আজি লৈ আহিছোঁ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে খুবেই প্ৰয়োজনীয় এখন ৰচনা। সেইখন হ'ল মোৰ প্ৰিয় গ্ৰন্থ। এতিয়া আমি আৰম্ভ কৰোঁ ভিডিঅ'টো। মোৰ প্ৰিয় গ্ৰন্থ। আৰম্ভণি। মোৰ মাতৃভাষা হৈছে অসমীয়া। সাধাৰণতে মই পঢ়া বেছিভাগ গ্ৰন্থই অসমীয়া ভাষাত ৰচিত। ইংৰাজী আৰু হিন্দী ভাষা কম বেছি পৰিমাণে জানো যদিও এই ভাষাবোৰত ৰচিত দুই এখনহে গ্ৰন্থ মই পঢ়িছোঁ। পৃথিৱীৰ আন বহুতো গুৰুত্বপূৰ্ণ ভাষাত ৰচিত অলেখ মহান গ্ৰন্থ আছে যদিও এতিয়ালৈকে মই পঢ়িবলৈ পোৱা নাই। তাৰ পৰিৱৰ্তে মই মোৰ মাতৃভাষা অসমীয়াৰ পৰাই প্ৰিয় গ্ৰন্থখন নিৰ্বাচন কৰিব লাগিব। গ্ৰন্থৰ চিনাকি। মোৰ প্ৰিয় গ্ৰন্থখন হৈছে অসীমত যাৰ হেৰাল সীমা। ঔপন্যাসিক তথা প্ৰসিদ্ধ গল্পকাৰ ভুৱনমোহন বৰুৱাই কাঞ্চন বৰুৱা ছদ্মনামেৰে ৰচনা কৰা এখন জনপ্ৰিয় অসমীয়া উপন্যাস হৈছে অসীমত যাৰ হেৰাল সীমা। কাঞ্চন বৰুৱাৰ জন্ম হৈছিল 1914 চনৰ শ্বিলঙত। তেওঁৰ পিতৃৰ নাম আছিল ভৈৰৱ চন্দ্ৰ বৰুৱা। কাঞ্চন বৰুৱাই যোৰহাটৰ প্ৰিন্স অফ ৱেলছ অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ পৰা ডিপ্ল'মা পাঠ্যক্ৰম সমাপ্ত কৰি ডিগবৈ তেল কোম্পানীত চাকৰিত যোগদান কৰে। তেখেত অবিবাহিত আছিল। 1998 চনৰ 10 মে'ত তেখেতে দেহত্যাগ কৰে। গ্ৰন্থৰ বিষয়বস্তু। এটা সপোনক আধাৰ কৰি অসীমত যাৰ হেৰাল সীমা উপন্যাসখনৰ কাহিনীয়ে গতি কৰিছে। কাহিনীকাৰৰ নিজা আধৰুৱা সপোনটোৱে পূৰ্ণতা পোৱাৰ আগতেই তাত কাহিনীকাৰৰ বাস্তৱ জীৱনৰ 4 বন্ধুৱে দখল দিয়ে। অৱসৰ বিনোদনৰ অৰ্থে 5 বন্ধুৱে লগ হৈ এমাহজোৰা আয়োজনৰ অৰ্থে যি অভিযান আৰম্ভ কৰিছিল তাৰ পৰাই আৰম্ভ হয় গ্ৰন্থখনৰ প্ৰধান পটভূমি। দিহিঙৰ বুকুৱেদি নাৱেৰে উজাই গৈ তেওঁলোকে জনপ্ৰাণীহীন অৰণ্যত হঠাতে বতাহ বৰষুণ ধুমুহাৰ সন্মুখীন হয়। ধুমুহাৰ তাণ্ডৱে তেওঁলোকৰ মাজেৰে বন্ধুবৰ প্ৰফেচাৰক অৰ্থাৎ প্ৰোক উভতাই লৈ যায় 1300 বছৰ পুৰণি তেওঁৰ জন্মভূমিলৈ। তেওঁৰ পুৰণি জন্মভূমি কাঞ্চনমতী নদীত অৱস্থিত কমল নগৰলৈ। যদিও কাহিনীটোত প্ৰথমে নায়ক বেলেগ এজন ব্যক্তি আছিল, কিন্তু পৰ্যায়ক্ৰমে মূল কাহিনীটোৰ নায়ক সলনি হৈ প্ৰফেচাৰ হয়গৈ। 1300 বছৰ আগৰ সেই সময়ত প্ৰচলিত সমাজ ব্যৱস্থাৰ এখন সুন্দৰ চিত্ৰ লেখকে প্ৰকাশ কৰিছে। তাত বাস কৰা প্ৰজাসকলৰ শান্তি সমৃদ্ধি নিৰ্ভৰ কৰিছিল প্ৰধান ৰাজবিষয়াৰ ওপৰত। কিন্তু সুখ চাঞ্চল্যৰ মাজতেই এচপৰা কলা ডাৱৰে নগৰখনৰ আকাশ ছানি ধৰিছিল। এক শক্তিশালী শত্ৰুৱে নগৰখনলৈ দুৰ্যোগ নমাই আনিছিল। যুদ্ধ বিগ্ৰহৰ ফলত বহুতো নিৰ্দোষী ব্যক্তি মৃত্যুবৰণ কৰিবলগীয়া হৈছিল। কালৰ কুটিল গতিয়ে নিঃশেষ কৰি পেলাইছিল এখন সুন্দৰ নগৰৰ অস্তিত্ব। প্ৰিয় হোৱাৰ কাৰণ। ঔপন্যাসিক কাঞ্চন বৰুৱাই ৰচনা কৰা অসীমত যাৰ হেৰাল সীমা গ্ৰন্থখনিয়ে মানৱীয় চেতনাৰে সিক্ত এখন ব্যতিক্ৰমী উপন্যাস। লেখকৰ কল্পনাশক্তিৰ জৰিয়তে সৃষ্টি হোৱা উপন্যাসখনে মোৰ মন অভিভূত কৰে। উপন্যাসখনত প্ৰকাশ পাইছে প্ৰাচীন অসমৰ অসমীয়া সমাজ ব্যৱস্থা। গোটেই কাহিনীটোৰ মুখ্য চৰিত্ৰ চন্দন গৌৰী আৰু চম্পাৰ ব্যক্তিত্বই মোৰ মন আপ্লুত কৰে। মাতৃভূমিক ৰক্ষা কৰিবলৈ গৈ নিজৰ প্ৰাণৰ বলি দিয়া ডেকা বুঢ়া ল'ৰা গাভৰু সকলোৱে মিলি শত্ৰুৰ সৈতে যুঁজ দিবলৈ আগবাঢ়ি আহিছিল। শত্ৰুক পৰাজিত কৰিলেও কমল নগৰৰ প্ৰাণ আগৰ দৰে জিলিকি উঠা নাছিল। চন্দন গৌৰী আৰু চম্পাৰ মাজত থকা নিস্বাৰ্থ প্ৰেমে উপন্যাসখন পাঠকৰ বাবে অধিক মনোগ্ৰাহী কৰি তুলিছিল। এই উপন্যাসখন পাঠকৰ সমাজৰ বুকুৱে বুকুৱে আজিও শিপাই আছে। উপন্যাসখনত ৰোমান্টিজিমৰ এক সুবাসৰ প্ৰয়োভৰ আছে। উপসংহাৰ। বৰ্তমানলৈকে 27টা সংস্কৰণ প্ৰকাশেৰে অসমীয়া সাহিত্যৰ প্ৰতিখন গ্ৰন্থৰে প্ৰকাশ অভিলেখ ভংগ কৰি জনপ্ৰিয়তা আৰু সৰ্বাধিক বিক্ৰীতে শীৰ্ষত থকা একমাত্ৰ গ্ৰন্থখনেই হ'ল অসীমত যাৰ হেৰাল সীমা।
উপন্যাসখন কল্পনা বাস্তৱ আৰু জন্মান্তৰবাদৰ ধাৰণাত সৃষ্টি এটি অনুভূমি কাহিনীৰ সাৱলীল প্ৰকাশ। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এইখন ভালদৰে মুখস্থ কৰিবা আৰু অহা পালাত মই আকৌ নতুন ৰচনা আৰু দিম তোমালোকক। নমস্কাৰ।